Good morning, বন্ধুসকল সুপ্ৰভাত আজি আমি অলপ সময়ৰ পাছত যাম যোৰহাট মেইন টাউনলৈ মানে আমি গাঁৱত থাকো তো হেকাৰে কৈছো মেইন টাউনলৈ বুলি আৰু আমাৰ ঘৰৰ পৰা প্ৰায় তোমাৰ লাগি যায় অকমান দূৰ আধা ঘণ্টাৰ মানৰ বাট হয় টাউনলৈ তেতিয়াহে গৈ আমি টাউন পাওঁ এই বন্ধুসকল আজি টাউন কিয় যাম গম পোৱা নাই কাৰণ আজি মানে আমাৰ কাৰণে আজি এটা স্পেশাল ডে মানে বহুত বেছি বিশেষ দিন আজিৰ দিনটো কিয় বিশেষ কেলৈ বিশেষ কৈ দিয়াছ ন কেমেৰাটো ফেলে আছে আজিৰ দিনটো বিশেষ মানে হল আজি আমাৰ এনিভাৰ্সাৰী আৰু সেইকাৰণে বিশেষ আৰু ন মানে আজিৰ দিনটোতে আমি পলাই আনিছিলে দেখিছিলে ভিডিঅ'ত বিয়া পাতিছিলো সো আজিৰ দিনটো সেইকাৰণে আমি ভাবিছো অলপ পিছত আমি টাউনলৈ যাম আৰু দেৱাললৈ যাম তাত গৈ আমি চাকি এগছ জ্বলাম আৰু জানো কি কৰো চাও আপোনালোকক দেখাই দিব বাৰু কিনো দিয়ে কিবা এটা মই আশা কৰিছো আৰু কিনো দিয়ে নাজানো আৰু চাই দিব খালি বন্ধুসকল অলপ সময়ৰ পাছত আমি টাউন যাম কিন্তু তাৰ আগতে ভাত খাই লওঁ ভাত খাই মেলি যাম নে কি কোৱা আমাৰ এখেতে এতিয়া বৰ্তমান জোতা পিন্ধি আছে মানে জোতা নে চেণ্ডেল কয় ওলা সোনকালে ওলা বহুত দেৰি হৈছে বলা মোক লুটাগে আজি আৰু বন্ধুসকলে আমি পালোহি বুঢ়ী গোসানী দেৱালয় শৰাই কোনফালে দিয়ে জানে ইয়াত দিলেই হ'ল এয়া বন্ধুসকল দেখিছা আমি পালোহি বুঢ়ী গোসানী দেৱালয় ইয়ালৈ আহিলে সকলোৰে মনোবাঞ্ছা পূৰণ হয় সেইকাৰণে আমি প্ৰায়ভাগ আহোঁৱে মানে বন্ধুসকল বন্ধুসকল বুঢ়ী গোসানী দেৱালয়ৰ পৰা ওলালো এতিয়া আছো ক'ত গম পোৱা নে বেক চাইডত দেখিছা এইবোৰ মানে বন্ধুসকল কি ক'ব আৰু দেখুৱাই দিছোঁ ৰ'বা এখেতে আমাৰ কি কৰি আছে ৰ'বা মানে বন্ধুসকল হাতত নাই ধন কিন্তু তথাপি আজি এনিভাৰ্চাৰী বুলি কিবা এটাতো দিবই লাগিব সেইকাৰণে গহনাৰ দোকানত মানে আমাৰ এখেতে আচলি সোণ দিবলৈতো অকাত নাই সেইকাৰণে কেঁচা সোণকেই দিছোঁ আৰু গহনাৰ দোকানৰ পৰা ওলালো এতিয়া কেক ল'বলৈ সোমাইছোঁ এই কেকটো পচন্দ কৰিছে আমাৰ এখেতে ৰেডিমেড এইটোকে লৈ যাওঁ ব'লা এতিয়া আমি এতিয়া বৰ্তমান আমি নিজৰ এলেকা পালোহি বুলি ক'ব পাৰি তাৰ বাহিৰত এতিয়া আমাৰ কলড্ৰিংছ এটা লৈ লওঁ আজি ফান্টা খাই বোলে সেইকাৰণে ফান্টা লওঁ ব্ৰেড লোৱা ব্ৰেড আকৌ আহি গ'ল দোকানী হয় বুলি এইবোৰ জ্ঞান দি থাকে বোলে খাব নালাগে বুলি বেলেগ দোকানী কয় যে কল্ড ড্ৰিংকছ লৈ যায় ভাল খাব লাগে এখেতৰ মতে খাব নালাগে এখেতৰ মতে এইবোৰ খাব লাগে এইবোৰ এইবিলাক খাব লাগে আপোনাৰ মতে কিবা ব্ৰেড আছে ন ব্ৰেড ল'ব লাগিব ব্ৰেড লৈ ল ব্ৰেড লৈ ল বাটাৰ আছে নে বাটাৰ নাই শেষ হ'ল লৈ ল ব্ৰেড কেইটা ল দুটা নে এটা ল কিবা মোৰ নে খাই নহয় দিবা কৰিলে ব্ৰেড এটা লোৱা দুটা ল বাটাৰ এটা লৈ লোৱা ব্ৰেড এটা লৈ বাটাৰ মই কেমেৰামেন খাম তুমি কেমেৰা ধৰা খাওঁ কেমেৰা ধৰা ইয়াৰটা লৈ ল তুমি খোৱা খাই দিয়া কি খাবা দিয়া ঠিক আছে ফ্ৰী নেকি আজি মই আকৌ বোলো আপুনি যেনেকৈ কৈছে জানো কিবা অফাৰ চফাৰ চলি আছে নে ফ্ৰীকৈ বোলো আজি এই অজব গজা চশমাটো পিন্ধি আছোঁ বন্ধুসকল আৰু এয়া খাবলৈ লৈছোঁ আমুল কুল এয়া আমুল কুল হয়নে আমুলে হয় এইটো আমুলৰ হয় ঠিক আছে বন্ধুসকল আমি খাই লওঁ দিয়া হ'ব এবাৰ বন্ধুসকল ঘৰ পালোহি তাৰপিছত তোমাৰ কিবা এতিয়া বন্ধুসকল কল্ড ড্ৰিংকছ খাওঁ কল্ড ড্ৰিংকছ তললৈ যাওঁ কিন্তু কেকটো এতিয়া নাকাটো কেকটো ৰাতিলৈ কাটিম সৰু ল'ৰা ছোৱালী কেইটামান মাতিম ওচৰৰে আৰু সেয়াই আমাৰ এনিভাৰ্চাৰী মানে আৰু কি ক'বা আৰু ল' বাজেট এনিভাৰ্চাৰী এনেকৈ পালন তাকে ব'লা মুখা ধুই লওঁগৈ এতিয়া বন্ধুসকল এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ এয়া আমাৰ মিছেছ
মিছেছ এইবিলাক কৈ নাপাওঁ মানে মিছেছ মই এই আজিলৈকে নাম কাঢ়িয়ে মাতো কিবা কিবি লাগে না মিছেছ কি মিছেছ এনেকেতো চিনাকি দিয়ে ন বাকী আমি খাবলৈ লৈছোঁ আমুলৰ লেচু নে লিচি নে লিচু অঁ তাকে বন্ধুসকল তললৈ অলপ বহিব আহিলোঁ কিন্তু কেক চেকবোৰ এতিয়া নাকাটো মানে অকণমান গধূলিকৈ কাটিম ল'ৰা ছোৱালীবোৰ কৈছিলোঁ নেকি আৰু যিটো গৰম ন সেইকাৰণে বাঁহৰ তলত বহি থাকোঁ সদায় গম পায় আমি বাঁহৰ তলত ইয়াতে বহি থাকোঁ বুলি মানে টাইম পাছ কৰিবলৈ বহুত ভাল জেগা আৰু বতাহ খাবলৈ ইয়াত মানে ধুনীয়া বতাহ মাৰি থাকিব বাঁহ দেখিছেনে চাগৈ পূৰা বতাহ খাই থাকোঁ মানে তাকে এতিয়া অকণমান দেৰি ইয়াতে বহোঁ আমি লিচু খাওঁ তাৰপিছত আৰু ইয়াৰ পৰা যাওঁ এয়া আমাৰ ভকতনী আৰু আমাৰ এইপিনে মোৰ ভাইটিয়ে কুকুৰকেইটাৰ লগত খেলি আছে বাকী আজি কেনেকুৱা লাগিছে আমাৰ এনিভাৰ্চাৰী হৈ গ'ল নহয় আজি কমপ্লিট হৈ গ'ল দুআষাৰ ক'বা নেকি তুমি তোমাৰ 32 নম্বৰ দাঁতকেইটা কেলে ইমান উলিয়াইছা কুকুৰকেইটা 32 নম্বৰ দাঁতকেইটা বিগ বাবু কলকাতাৰ এডভাৰটাইজ কৰিছা নি তুমি ঠিক আছে দিয়া মোৰ বন্ধুসকল মানে বহুতে মোক কমেণ্ট কৰি আছে দাদা বোলে আপুনি এটা ভ্লগ দিয়ে একমাহ হেৰাই যায় বহুতে কমেণ্ট কৰি আছে ন সেইকাৰণে বন্ধুসকল ভাবিছোঁ এতিয়াৰ পাৰিলে ডেইলি ভ্লগ দিবলৈ চেষ্টা কৰিম বহুতে আজিকালি ডেইলি ভ্লগ দিয়ে নহয় জানো আমিও ডেইলি ভ্লগ দিব চেষ্টা কৰিম খালি তোমালোকে মৰমৰ এনেকৈ ছাপৰ্ট দি যোৱা ইমান দিনে যেনেকৈ দি আছিলা বাকী আমি খাওঁ ৰ'বা তাৰপিছত কথা পাতি আছোঁ নেকি বন্ধুসকল এতিয়া বম এটা ফুটাম চাবা দেই তললে খা ভাবিছোঁ ড্ৰপ কৰিব লাগে ভাল লাগে তোমাৰ নাচটো বাকী বন্ধুসকল ঠাণ্ডা বতাহ খাই আছো মজা লাগিছে ভাবিছিলে ড্ৰপ কৰিব ভাল লাগিব ফুটিবগে ফুচ কৰিলে বাকী দিয়া চাৰি গাড়ী ভিডিঅ'টা হ'লে বোলে বন্ধুসকল একেবাৰে ফুটাই দেখুৱাই চাওঁ তোমাৰটো পিছ কৰিলে ফুচ পিছ কাম নাই কিয়া মই এতিয়া বস্তু এটা দেখাম হা কি কৈ আছে দেখাম দেই কি কৈ আছে চাওক অকলে অকলে নাচি আছে পুৰা নাচা নাচা কিমান ফুটি লাগিছে নাচা আকৌ পানী পানী হৈ গৈ আজিকালি ইনষ্টাগ্ৰামত এইটো নহয় ৰ'বা কেইদিনমান আগত অকল পানী 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 এতিয়া কি চলি আছে ৰ'বা এতিয়া কিতে চলিয়ে মানে বন্ধুসকল ইনষ্টাগ্ৰামটো যদি অন কৰোঁ যদি তোমাৰ ৰিল চাবলৈ বিচাৰোঁ অকল কিঠে চলিয়ে মানে মাথা গৰম হৈ গৈছে গানটো ভাল মানি লৈছোঁ কিন্তু যদি ইমানো বেছিকৈ শুনিবলৈ হয় ন কিবা মানে কি বুলি ক'ম আৰু খং উঠি যায় কাৰ লগত এইটো হৈছে প্লিজ জনাবচোন ৰিল চাই মেলি অকল কিঠে চলিয়ে শুনি শুনি আৰু কেইদিনমান আগত আহিছিলে বচপন কা প্যাৰ ল'ৰাটো প্ৰথমে শুনি ভাল লাগিছিলে যেতিয়া বচপন কা প্যাৰ একদম ফালি দিছিলে কিমান মজা ডান্স কৰোঁ কি হ'ব আৰু এইফালে আহি আছে আমাৰ ইয়াৰ মানে বিখ্যাত জালুৱা বহুত ভাল মাছ ধৰে আৰু লগতে তেওঁৰ কি বুলি কয় বন্ধু এজন লাজ কৰিছে ন বন্ধু হয় আটা হাঁহিছে চাই কি হ'ল কি কেলে হাঁহিছে কি হ'ল এইপিনে লিলেন টপ এয়া আমাৰ বিখ্যাত জালুৱাৰ সখা বিখ্যাত জাল পলাইছেচোন এয়া আছিলে বন্ধুসকল আমি এনেদৰে সৰু সুৰাকৈ আমাৰ এনিভাৰ্চাৰীটো উদযাপন কৰিলোঁ মানে সৰু সুৰা কণমানিকেইটাক মাতিয়ে বাকী তোমালোকে এনেকৈ আশীৰ্বাদ কৰি থাকিবা যাতে আমাৰ জীৱনটো সুখৰে যাওক আৰু আমি তোমালোকক এণ্টাৰটেইনমেণ্ট যাব পাৰোঁ মনোৰঞ্জন দি যাব পাৰোঁ তোমালোকৰ মৰম আৰু চেনেহ পালেহে আমি আগবাঢ়ি যাব পাৰিম বন্ধুসকল এনেকৈয়ে তোমালোকে আমাক ছাপৰ্ট কৰি যোৱা মৰম দি যোৱা কাৰণ তোমালোকৰ মৰম আৰু ছাপৰ্টৰ অবিহনে আমিবোৰ একোৱে বাকী ঠিক আছে নহ'লে বন্ধুসকল আজিলৈ ইমানতে সময়টো যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি থৈ যাবা প্লিজ